কলকাতা আৰু হায়দৰাবাদৰ মাজত যি প্ৰথমখন কোৱালিফায়াৰ মেটচ হৈ আছিলে, আজি কলকাতাই কোৱালিফায়াৰ মেটচত 8 উইকেটত হৰুৱাই দি ফাইনেলত প্ৰৱেশ কৰিলে কলকাতাই। হায়দৰাবাদে প্ৰথম বেটিং কৰি 159ৰ টাৰ্গেট দিছিলে। 159ৰ টাৰ্গেটটো বহুত কম হৈছিলে, সেই ফলত আজি 8 উইকেটত কলকাতা জিকিবলৈ সক্ষম হ'ল। হায়দৰাবাদৰ প্লেয়াৰসকলে আজি ভাল নেখেলিলে, সেই ফলত আজি ইমান কম এটা স্ক'ৰ কৰিব পাৰিলে। ৰাহুল ত্ৰিপাঠীয়ে বৰ ধুনীয়া এটা ইনিংছ খেলে। হায়দৰাবাদৰ আজি বেটিং লাইনটো যদি চোৱা হয়, ট্ৰেভিছ হেডে 0 মাৰিলে আজি, অভিষেক শৰ্মাই ভাল খেলিব নোৱাৰিলে, 4টা বলত 3 ৰান মাৰিলে, ত্ৰিপাঠীয়ে 35টা বলত 55, নীতিশ ৰেড্ডীয়ে 10টা বলত 9, আহমেদে 0 মাৰিলে, ক্লাছন 21টা বলত 32, আব্দুলে 12টা বলত 16, সনবীৰ সিঙে 0 মাৰিলে, কামিন্সে লাষ্টত আহি ভালেই খেলে, 24টা বলত 30 ৰান মাৰে। KKRৰ বলাৰসকলে ইমান ধুনীয়া বলিং কৰে, তাৰ ফলত ইমান ডাঙৰ এটা স্ক'ৰ কৰিব নোৱাৰিলে আজি হায়দৰাবাদে। KKRৰ মিচেল ষ্টাৰ্কে বৰ ধুনীয়া বলিং কৰে, 4 অভাৰত 3টা উইকেট লয়, তাৰ ফলত আজি মেন অফ দ্য মেটচো পাবলৈ সক্ষম হয় আজি ষ্টাৰ্কে। KKRৰ বেটিং লাইন যদি চোৱা হয়, গ্ৰুপ আছে 14টা বলত 23 মাৰে, সুনীল নাৰায়ণে 16টা বলত 21 মাৰে, ভেংকটেশ আয়াৰে 28টা বলত 51 ৰান মাৰে, সুৰেশ আয়াৰে 24টা বলত 58 ৰান মাৰে। বৰ ধুনীয়া বেটিং কৰে আজি KKRৰ বেটাৰসকলে। ইয়াৰ ফলত আজি KKRে 8 উইকেটত জিকিবলৈ সক্ষম হ'ল। ইয়াৰ লগে লগে 2024 চনৰ IPLৰ প্ৰথমটো টীম হ'ল KKR, যি ফাইনেলত প্ৰৱেশ কৰিলে হায়দৰাবাদক হৰুৱাই পেলাই। যদি ভিডিঅ' ভাল লাগে এটা লাইক কৰি দিব। থেংক ইউ।